নমস্কাৰ সমগ্ৰ বিটিআৰ অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীলৈ এটা ভাল খবৰ আনিছোঁ। আপোনালোকে জানে যে বিটিআৰ অঞ্চলত যিটো জিটি আৰু পিজিটিৰ ৰিজাল্ট উইথিন 1 উইক মানে এই সপ্তাহতে দি দিব। সোমবাৰৰ পৰা ধৰক আপোনালোক 2-4 দিনৰ ভিতৰত ৰিজাল্ট পাব্লিছ হৈ যাব। প্ৰমোদ বড়ো ছাৰেও কৈছে। কালি জেনেৰেল ছেক্ৰেটাৰী UPPL সেইজন ব্যক্তিয়েও এটা প্ৰেছ মিটত কৈছে। গতিকে আপোনালোকে ৰিজাল্ট 2 দিনতে পাব। ইয়াতে কাট অফ মাৰ্কছ বা যিটো আমি কাট অফ বুলি কওঁ সেই কাট অফ মাৰ্কছ কিমান যাব সেই পৰিপ্ৰেক্ষিতত অলপ আলোচনা কৰিম। আপোনালোকে জানে যে ভেৰিফিকেশ্যন আমি সকলোৱে কোকৰাঝাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিঙত গৈ সকলোৱে ভেৰিফিকেশ্যন কৰিলে। তো যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল তাতে ৰোল নম্বৰ ৱাইজ সকলো কেণ্ডিডেটকে মাতিছিল। যিমান কেণ্ডিডেট এপ্লাই কৰিছিল প্ৰায় 10,000। এই 10,000 কেণ্ডিডেটক মাতাৰ পিছত তেওঁলোকৰ ভেৰিফিকেশ্যন ডে ৱাইজ মানে ডেট ৱাইজ হৈ গ'ল। তাৰপিছত পষ্টপনো হ'ল একবাৰ আকৌ ইলেকশ্যনৰ কাৰণে। তাৰপিছত আকৌ সিহঁতৰ ভেৰিফিকেশ্যন হ'ল। কিছুমানে ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে। যিসকলে ভেৰিফিকেশ্যন কৰিব পৰা নাই সেইসকলৰ ৰিজাল্ট পাব্লিছ নহয়। আৰু যিসকলে ভেৰিফিকেশ্যন কৰিলে তেওঁলোকৰ যদি কাট অফ পায় বা মাৰ্কছ পাৰ্চেণ্টটো মিলে তেতিয়াহ'লে সেইসকলৰ ভেৰিফিকেশ্যনত যিসকলৰ পাৰ্চেণ্টটো মিলিব তেওঁলোকৰ ৰিজাল্ট পাব্লিছ হ'ব আৰু ৰিজাল্টত পাছ বুলি আহিব। যেনেকুৱা আমাৰ অসম গভৰ্ণমেণ্টে ৰিজাল্ট পাব্লিছ কৰিলে, বিটিআৰ গভৰ্ণমেণ্টে সেনেকৈ আহিব। ৰোল নম্বৰ থাকিলে আপোনালোকে পাছ কৰিব, ৰোল নম্বৰ নাথাকিলে পাছ নকৰে। এই পৰিপ্ৰেক্ষিতত মই এটা কথা ক'বলৈ ওলাইছোঁ যে বিটিআৰ অঞ্চলৰ যিটো নিযুক্তি প্ৰক্ৰিয়া ইয়াত নন বিটিআৰসকলে কেনেকৈ চান্স পায়। যদি ধৰক বিটিআৰ অঞ্চলত কেণ্ডিডেটৰ অভাৱ হয় তেতিয়াহ'লে সেই ছাবজেক্টৰ কেণ্ডিডেটসকলক মানে অসমৰ পৰা লোৱা হয়। ধৰক এতিয়া পিজিটিৰ কথা কৈছোঁ। ধৰক এছামিজ ডিপাৰ্টমেণ্টত যদি বিটিআৰত কেণ্ডিডেট কম থাকে তেতিয়াহ'লে নন বিটিআৰৰ কেণ্ডিডেট ল'ব। এতিয়া হিন্দীৰ কথা কৈছোঁ। হিন্দী ছাবজেক্টটো একে। যদি বিটিআৰত কেণ্ডিডেট নাথাকে তেতিয়াহ'লে অসমৰ পৰা কেণ্ডিডেট ল'ব। মানে ইলিজিবল কেণ্ডিডেট হ'ব লাগিব। ইলিজিবল কেণ্ডিডেট নাথাকিলেহে অসমৰ পৰা লয়। তো সকলো ছাবজেক্টতে এনেকৈ হয়। সংস্কৃতৰো হ'ব একে, এডুকেশ্যনৰো হ'ব, পলিটিকেল চায়েন্সৰো হ'ব, মানে গোটেইকেইটা ছাবজেক্ট, ফিলচফিৰো হ'ব, এৰাবিকৰো হ'ব। যিখিনি ছাবজেক্ট মানে ভেকেঞ্চি থাকিব সেই ভেকেঞ্চি মতে যদি ষ্টুডেণ্ট পোৱা নাযায় বা টিচাৰ পোৱা নাযায় তেতিয়াহ'লে নন বিটিআৰ বা অসমৰ পৰা কেণ্ডিডেট ইয়াতে লয়। ভেকেঞ্চি ফিল আপ নহ'লে তেওঁলোকে অসমৰ পৰা ল'ব। এইটো ভালকৈ শুনি ল'ব। 1 নম্বৰ কথা। 2 নম্বৰ কথা যে কাট অফ কেনেকৈ যাব বা আমাৰ পাৰ্চেণ্টেজটো কেনেকুৱা হ'ব পাৰে। এতিয়া চাওক, নন বিটিআৰ অঞ্চলত যিটো টেট পৰীক্ষা হৈ গ'ল তাতে মাইনাছ মাৰ্ক নাছিল। 1 নম্বৰ কথা। মাইনাছ মাৰ্ক নথকা সত্ত্বেও সকলো শিক্ষক শিক্ষয়িত্ৰী কি কৰিলে 140টা কুৱেশ্যন আছিল। 140টা কুৱেশ্যনত 140টা এটেণ্ড কৰিলে আৰু 2-4টা ভুল হ'ল। কিছুমানৰ মাৰ্কছ বহুত ভাল হ'ল। যেনেকুৱা আৰ্টছৰ কথা কৈছোঁ। আৰ্টছত যিটো ছাবজেক্ট এইটো আমাৰ জিটিৰ কাৰণে 110+ থাকিব লাগিব। তেতিয়াহ'লে সেই কেণ্ডিডেটজনে ইয়াতে কোৱালিফাই কৰাৰ চান্স আছে 110+। আৰু আমি মেথছৰ কথা কওঁ। মেথছত অলপ কম গ'লে হ'ব 90 to 100। এইখিনি গ'লে মেথছত মানে হ'ব তাৰ বা মেথছ বা ছায়েন্সত। হিন্দীৰ কথা কৈছোঁ 85 to up to মানে 100লৈকে ধৰা যাওক। সংস্কৃতৰ কথা কৈছোঁ 80 to 90ৰ ভিতৰত থাকিলে ইয়াতে চান্স পাব। তো এইখিনি ছাবজেক্টৰ ইয়াতে মানে কোটা পাৰ্চেণ্ট, সেই পাৰ্চেণ্টটো ছাবজেক্ট ৱাইজ মাৰিব। যিহেতুকে জিটিটো 3টা ছাবজেক্ট আছে, যেনেকুৱা হিন্দী, সংস্কৃত আৰু অংক গণিতৰ কথাটো আহিব পাৰে। তো এনেকৈ যদি ছাবজেক্ট ৱাইজ মাৰে তেতিয়াহ'লে যিটো আৰ্টছ ছাবজেক্টৰ কাৰণে হ'ব 110। ইয়াৰ ওপৰত প্লাছ থাকিলে ভাল। আৰু হিন্দীৰ কাৰণে কৈছোঁ মই 85ৰ পৰা ধৰক এটা প্লাছ মাৰ্ক থাকিব লাগিব। আৰু সংস্কৃত যিটো ছাবজেক্ট সেইটোৰ কাৰণে 80+ থাকিলে ছেফ জোনত থাকিব। কাৰণ ইয়াতে মাইনাছ মাৰ্ক নাছিল আৰু সকলোৱে ইয়াতে 140টা কুৱেশ্যন আছিল। 140টাৰ ভিতৰত 140টা কৰি আহিলে। তো কিছুমানটো কেইটামান ভুল হ'ল। সেইটো ভুলৰ কাৰণে মাৰ্কছ মাইনাছ নহয়। যেনেকুৱা আমাৰ অসম গভৰ্ণমেণ্টৰ পৰীক্ষাত মাইনাছ মাৰ্ক হৈছিল, কিন্তু ইয়াতে মাইনাছ মাৰ্ক নহয়। সেইকাৰণে এটা ভাল এটা চিটুৱেশ্যন আহিব। মানে সকলোৱে যিটো কৰি আহিছে তাৰ এগেইনষ্টত মাৰ্কছ কটা নাযায়, মাৰ্কছ ইয়াতে ইনক্ৰিজ হ'ব। এইখিনি আছিল এই ভিডিঅ'টোৰ আপডেট। আপোনালোকে নন বিটিআৰে হওক বা বিটিআৰে হওক সকলোৱে আশাবাদী যে 2-4 দিনত ৰিজাল্ট ওলাব। আপোনালোকে ৰিজাল্টত মানে যি ফলাফল পাব সেই ফলাফল লৈ আপোনালোকে সুখী হ'ব আৰু জব এটা পাবলৈ সক্ষম হ'ব। এইখিনি আছিল এই ভিডিঅ'টোৰ আপডেট। সকলোলৈ ধন্যবাদ। আৰু এটা আশা সকলোৱে মনত পুখি ৰাখিছে যে আমি পাছ কৰিলে চাকৰি এটা পাম। ধন্যবাদ।